দি দিয়া ভৰিটো দি দিয়া যিমান পাৰা দি দিয়া Hello everyone and welcome back to another vlog. আজি আমাৰ ইয়াত ছেকেণ্ড ডে আজি অৱশ্যে যামগৈ ইয়াৰ পৰা কালি যিটো হ'ল মানে তাৰ পৰা আহি আপোনাৰ কি কয় ৰিজৰ্টখনৰ পৰা আহি মেলি নিষ্ঠাৰ একদম কপি জ্বৰ উঠিলে আচলতে তাই কৈছিলোঁ ইমান মানে খেলিব নালাগে বুলি আচলতে ইয়াতো মানে তাই বাথটাবত পূৰা খেলিলেই ইয়াৰ আগৰ ব্লগত অলপকৈ দেখুৱাইছিলোঁ নে নাই দেখুওৱা জানো বাথটাবত অলপ দেৰি খেলিলে তাই খেলাৰ কাৰণে মানে ঠাণ্ডাটো সোমাই গ'ল আৰু তাতে পিন্ধি গৈছিলে পাতলা চোলা এটা এই জিককৈ ঠাণ্ডা লাগিলে কি মানে তাই আহি মেলি একদম কঁপনি জ্বৰ দৰৱ খোৱালোঁ এইবিলাক তেল মালিচ কৰিলোঁ তাৰপিছত ঠিক হ'ল আজি ৰাতিপুৱা ঠিক এতিয়া তাকে ব্ৰেকফাষ্ট কৰিবলৈ আহিলোঁ মই বোলো নাই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আজি তাকে চাই থাকক তেতিয়াহ'লে নিষ্ঠা খোৱা কালি ৰাতি একো নোখোৱাকৈ শুই থাকিলা নহয় ন এতিয়া কমপ্লিট ভাল পাইছা নহয় পালা নহয় দৰৱে আৰু পূৰা মালিচ গৰম পানী নিমখেদি পূৰা ভাল কৰি দিলে ন ধুনীয়াকৈ খোৱা আমাৰ জিও যিহেতু শুই আছে তাৰ কাৰণে পেকিঙে লৈ লৈছোঁ ব্ৰেকফাষ্টটো সি নাহিলে খাবৰ কাৰণে যিহেতু শুইয়ে আছে এতিয়ালৈকে এইখিনি বনখিনি ইমান ধুনীয়া আছে খালি বৰষুণ দিছে কাৰণে অলপ বেয়া হৈ গৈছে কিন্তু এইটো কি এইটো মেট গ্ৰাছ বুলি কয় নেকি জানো কি বুলি কয় এইটো সেই গ্ৰাছটোক কাৰ্পেট গ্ৰাছ বুলি কয় আৰু এয়া হোটেলখন আপোনালোকক মানে সন্মুখৰ পৰা অলপ দেখুৱাই দিছোঁ আৰু এয়া চাওক 5টা ঘড়ী আছে আৰু 5খন কাণ্ট্ৰিৰ টাইমিং ইয়াত দিয়া আছে চাওকচোন আৰু এইটো এটা ঝুমাৰ ধুনীয়া লাগিছে ঝুমাৰটো হয়নে তাকে ৰুমলৈ আহিলোঁ আৰু যিহেতু কি কয় আইৰণটো দিছে সেইকাৰণে কামত লগাইছোঁ মানে এইফালে সিহঁতৰ ইনাৰ ৱেৰবিলাক যিহেতু অকণমান ধুই দিছিলোঁ চ' এতিয়া ইষ্ট্ৰি মাৰি দিছোঁ অকণমান শুকালে ইষ্ট্ৰি মাৰি দিছোঁ তাকে সেয়াই আৰু আজি যিহেতু যামগৈ চ' এতিয়া গোটেইখিনি পেকিং কৰিব লাগিব আৰু মানুহজনো এইফালে কিবা অৰুণাচলত বোলে হেৰি আজি নামচাইত বোলে দেওবাৰে কিবা বজাৰ বহে হেনো লোকেল মাৰ্কেট তাকে আনিবলৈ গৈছে কি পাই জানো এতিয়া এই কিবাকিবি হেৰি মানে হাৰ্বেল কিছুমান পাতে পাব আৰু ধৰক কিবা মেজেঙা পাত তাৰপিছতে আকৌ কৌপাত যিহেতু ৰেষ্টুৰেণ্টত আমাৰ ধাবাত টোপোলা ভাত দিয়ে চ' সেই টোপোলা ভাতৰ কাৰণেতো কিবা সেই কৌপাতটো পায় ন সেই কৌপাতটো ল'ব আৰু কিমানখিনি পাৰে গাড়ীটো ধৰিবও লাগিব এতিয়া গাড়ীত কাৰণ গাড়ীখন যিহেতু ইমান ডাঙৰ নহয় তাকে গোটেইখিনি পেকিং চেকিং কৰি লওঁ ন ৰাস্তাত যদি দেখাওঁ আৰু তাকে আৰু নিষ্ঠা ভাল পালা নাই কৈ দিয়া ভাল পালা তোমাৰ নিজৰ ভুলৰ কাৰণে হৈছে হা এইফালে বাথটাবটো পাই একদম ক'ব নোৱাৰা হৈ গৈছে মানে একদম মানে গা ধুবই লাগিব মানে তাত তেনেকুৱা এটা মেণ্টেলিটি মানে গা ধুবই লাগিব মানে বাথটাব আছে যিহেতু মানে তাৰপিছতে পূৰা গা চা ধুই মেলি সেই কৈছিলোঁ নহয় পাতলা কাপোৰ পিন্ধি লৈ তাত মানে হেৰি এনেও চৰ্দি হৈয়ে আছে আৰু সেই ঠাণ্ডা পানীখনত নামি দিছে সেয়াই আৰু সেইকাৰণে পালা নহয় মজাটো এতিয়া ভাল লাগিলে এইফালে দুগুৰ অৱশ্যে একো হোৱা নাই বাৰু ভগৱানৰ কৃপাত তথাপিও তাৰ কাহ হৈ আছে সি অলপ মানে কেয়াৰফুল হৈ থাকে আচলতে সি ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি থাকে একেটাহে কাপোৰ নিপিন্ধে আচলতে সি দেখাই দিম টিভিটো দেখাই দিব লাগে এয়া আমি হোটেলৰ পৰা ওলাই দিলোঁ এতিয়া আৰু নিষ্ঠাই মানে এই মিনিশ্ব'খন সেইদিনাখন দেখি গৈছিলে যে ইয়াৰ পৰা বোলে কিবা এটা লয় দেখিছে দুয়োটাই কেনেকৈ দৌৰি গৈছে ল'বলৈ কাৰণে ভালকৈ চোৱা আৰু যি নল'বা কি লাগে এইফালে নিষ্ঠা আহিছে মিনিশ্ব'ৰ সেইদিনাখন দোকানখন দেখি গ'ল আজি বোলে তাই কিবা এটা ল'বই বোলে কোনো নাই নি কি লাগে তুমি ক'বই পৰা নাই নে কি খব নোৱাৰা হৈ গৈছা তোৰ কিবা লাগিব নি
জলদি কৰা দেৰি হৈ যাব নহ'লে এতিয়া কি দেখিছা সি মুখেৰে নামাতে এটা জেগাত ৰখি দিয়ে আৰু কি লাগে নিশ্চয় যদি চোৱা কিমান দাম দা প্ৰাইচটো চোৱা ইমান দাম দি নালাগে নিবলৈ এইবিলাক কি এইটো কি কৰিবা ফিছ লাগে নেকি কি হয় এইটো হয় কি কাৰ্টুনটো কি হয় অঁ কাৰ্টুনহে ওলাইছে টয়ছটোৰ নামটো কি সেইটো কোৱা হা ইহঁত দুটাই এনেকুৱা দুটা ছফ্ট টয়ছ ল'লে অৱশ্যে ময়ো কিবা কিবি ল'লোঁ ঘৰত গৈ আপোনালোকক দেখুৱাম দেই কি ল'লোঁ চাওঁ পুতলাকেইটা দেখুওৱা দেখুওৱা এই চাওঁ আজি বতৰটো ভাল আছিলে ভাল মানে বহুত বেছি ৰ'দ দিছিলে আৰু চাওকচোন ৰাস্তাটো ইমানেই খালী অৰুণাচলৰ ৰাস্তাবিলাক সাধাৰণতে বহুত খালীয়ে থাকে আৰু ইমানেই সেইকাৰণে গৰুবিলাক ৰখি থাকে নহয় মানে অলপ দূৰ গৈ গৈ মানে এনেকুৱা জাক পাতি মানে গৰু ৰখি থাকে অহা দিনাখনো পাইছিলোঁ বাৰু এনেকুৱা গৰু আৰু গৈ থাকোঁতে এটা হাতী দেখা পালোঁ কিন্তু ভালদৰে ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ এতিয়া আমি বাগানৰ মাজে মাজে গৈ আছোঁ আৰু এই ৰাস্তাটোত ইমানেই বেছি স্পীড ব্ৰেকাৰ আছিলে মানে আপোনাৰ গাড়ীখনে স্পীড ল'বই নোৱাৰে মানে অলপ দূৰ যাম মানে যাওঁহে লগে লগে স্পীড ব্ৰেকাৰবিলাক আহিয়ে যায় মানে আপোনালোকে শুনা পাব ৰ'ব শুনা পালেনে গাড়ীখনৰ চাউণ্ডটো ৰ'ব ইয়াৰ আগত আৰু আছে আপোনালোকক দেখুৱাই স্পীড ব্ৰেকাৰবিলাক Hello. Good support to Bar. Hello. হেৰি ৰবিঙৰ কি লাগিছে জোৰছে লাগিছে এয়া আমি এতিয়া গৈ আছোঁ ৰাস্তাত আজি বতৰটো বহুত ধুনীয়া আৰু এইফালে দুগুৰু বোলে পেচাব কৰিব লাগিছে তাকে নামিছেহি এতিয়া আমি মাকুমৰ ওচৰত আছিলে কাম এটা আছে মাকুমত সোমাই যাম আৰু মাকুমত সোমাই কিবা এটা খাম আৰু ন এখন বোলে ভাল হোটেল আছে এথনিক টাইপৰ চাওঁচোন কেনেকুৱা বনায় অৱশ্যে মোৰ আজি চানডে মোৰ ভেজ সিহঁতি খাব দেখুৱাম বাৰু আপোনালোকক কেনেকুৱা আইটেমবিলাক বনায় গাড়ী চলায় তাকে বস্তু কেইটামান কিনিলোঁ মই দেখুৱাম বাৰু আপোনালোকক ঘৰত গৈ মেলি দেই মিনিছোৰ পৰা এয়া অলপ দূৰ আহি এতিয়া আজি যিহেতু বহুত গৰম সেই আইচক্ৰীমৰ ঠেলা এখন দেখা পালে সিহঁতে সেই নামি এতিয়া আইচক্ৰীমৰ সোৱাদ ল'ব লৈছে আৰু মই অৱশ্যে নাই খোৱা কি খাইছ কি খাইছা মিষ্টা কি খাব লৈছা চাওক এইফালে চাৰিওফালে ৰাস্তা তাৰ মাজতে আচলতে এখন আইচক্ৰীম পাৰ্লাৰ আৰু এইখন হোটেলৰ কথাই আপোনালোকক কৈছিলোঁ খাম বুলি আৰু ইয়াত দেখিছে ছাৰ্ভিঙত মানে অকল লেডিজে আছে মাইকী মানুহে ছাৰ্ভ কৰে চিল্ড ৱাটাৰ नहीं चाहिए हाँ नॉर्मली दीजिए चिल्ड আৰু এই ৱালখনত কি লিখা আছে চাওক ইটিং ইজ এ নেচেচিটি বাট কুকিং ইজ এন আৰ্ট সঁচাকৈ কথাটো হয় কিন্তু এতিয়া আমি পালোহি দ্য ৰাইজিং ছান বুলি ধাবাই এখন আৰু তাকে অৰ্ডাৰ দি থোৱা আছে আৰু এইফালে দেখিছেনে আমাৰ এইজনে একদম বৰশীটো পাই আছে আচলতে সি গাড়ীত আহি থাকোঁতেও শুয়ে আহিছিলে আৰু যিহেতু ঘপককৈ সাৰ পাই গ'ল এতিয়া আকৌ চকীত আহি টোপনিয়াই আছেহি
মই যে আপোনালোকক কৈছিলোঁ কৌপাতৰ কথা, কৌপাত আচলতে অৰুণাচলত নাপালে, সেইকাৰণে এতিয়া আমি মাকুমৰ ওচৰৰ পৰাই মানে পোৱা গ'ল, সেই তাৰ পৰাই এতিয়া লৈ গৈছোঁ। কিমান আছে ইয়াতে? 1,000 আৰু এইখিনি হ'ল অৰুণাচলৰ পৰা অনা বজাৰখিনি, পাত শাক। আৰু ইয়াত থালি আহি গ'ল, আৰু দেখিছে ইয়াত ঢেৰ পিটিকা দিয়া আছে, আৰু প্ৰতিখন পিটিকাতে আচলতে শুকান মাছৰ গুড়ি দি থোৱা আছে, সেইকাৰণে মই খাব নোৱাৰিলোঁ। এয়া দেখিছেনে, মই সুদাকৈ খাব লগা হৈছে আৰু, কাৰণ যিহেতু আজি ছানডে আছিলে। আচলতে খাওঁ বুলি ক'লেও খাব নোৱাৰি, আচলতে প্ৰতিখনতে মানে শুকান মাছৰ কিবাকিবি দিয়া আছে। আৰু এয়া আমি খাই বৈ আমাৰ ডিব্ৰুগড় পালোহি, এয়া জগন্নাথ মন্দিৰ। আজি যিহেতু দেওবাৰ, বহুত ভিৰ হৈছে আচলতে। আৰু তাৰ কাষতে অলপ দূৰ আহি এয়া খনিকৰৰ পাৰ্কখন লাগিয়ে আছে, ইয়াতো আজি ভিৰ, যিহেতু আজি ছানডে বুলি ক'লে মানুহে ফুৰি ভাল পায়, নহয়নে? আৰু এইটো হ'ল মানকটা ৰোডটো হয়, ইমান ধুনীয়া কৰিলে দেখিছেনে? 4 লেন যিহেতু, মই আহিছোঁ বাৰু, কিন্তু দেখুওৱা নাই আপোনালোকক, মানে সদায় গধূলি হৈ যায়, সেইকাৰণে দেখুওৱা নহয়। আৰু ইয়াত দেখিছেনে, মাজত ইমান ধুনীয়া গছ ৰুই দিছে, ভাল লাগিছে। আৰু এয়া আহিয়ে মই চিধাই কাপোৰ ধুবলৈ লাগিছোঁ ৱাশ্বিং মেচিনত। এয়া দেখিছেনে কেইটা বাকচ আছে, 1 2, আৰু এইখিনি দম পাতি আছেই। আচলতে ধুই দিছোঁ এইটো কাৰণে, বাহিৰে ভিতৰে মেলি দিম আৰু, কাৰণ নহ'লে যিহেতু বতৰবিলাক বেয়াই হৈ থাকে, সেইকাৰণে উপায় নাই আৰু মই এনেকৈ থৈ বেয়া পাওঁ। আপোনালোকক যে ক'ম বুলি কৈছিলোঁ মিনিছৰ পৰা কি ল'লোঁ, এয়া মই সৰু এটা পাৰ্চ ল'লোঁ, মানে অলপ ডিছকাউণ্ট দি আছিলে। এইটো পৰিছে আপোনাৰ মোৰ 300 নেকি, নে 350 পৰিছে। তাৰপিছত এইটো এটা আপোনাৰ ৱালেটে হয়, এইটো কাৰ্ড থ'ব পাৰি, তাকে এইটো লৈ ল'লোঁ, এইটো 250। তাৰপিছত এইকেইখন দেখিছে নহয়, মেট হয়, এনেকুৱা ফ্ল'ৰ মেট হয়, এই কিটচেনত পাৰিবলৈ বুলি লৈ আহিছোঁ। আকৌ এইটো হ'ল এনেকুৱা ফেঞ্চি কাৰ ডিফিউজাৰ হয়, এইটো এনেকৈ গাড়ীত লগাই দিলে মানে ধুনীয়া ধুনীয়া গোন্ধ আহি থাকিব। যদি লগাওঁ দেখুৱাম বাৰু আপোনালোকক। আৰু এইটো নেল পলিচ, মই ভাল পাওঁ নহয় আজিকালি, এয়া নেল পলিচ ল'লোঁ। আৰু এইটো হ'ল আপোনাৰ এটা চেলো টেপৰ হেৰি হয়, ৰ'ব আপোনালোকক দেখুৱাইছোঁ। এইটো এনেকৈ বন্ধ কৰি থয়তো, আৰু এনেকৈ খুলি দিলে এইটো ওলাই যায়। তাৰপিছত এই ভিতৰত চেলো টেপটো সোমাই থাকি এইটো এনেকৈ কৰিলে চেলো টেপটো ইয়াৰ ভিতৰত সোমাই থাকে আচলতে। এই দুটা জইন হৈ আছিলে, এইটো চেলো টেপ চব দেখিছে নহয়, এইটো এনেকৈ লগাই দিলোঁ। আৰু এইটো চেলো টেপ মানে চেলো টেপ কাটাৰ বুলি ক'ব লাগিব। হেণ্ডি হয় আৰু ধৰক পটককৈ মই দেখাব পৰা নাই আপোনালোকক। এইটো এনেকৈ কৰি দিলে, বস্তুটো এইটো এনেকৈ থ'লে এইটো এনেকৈ কাটি দিব পাৰি আৰু বাকী এইকেইটা দেখিছিলে, এইকেইটাই ল'লে সিহঁতে। এইটো মাছৰ শ্বেপত আছে টয়টো, আকৌ এইটো ডাইন'ছৰ। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আৰু ভাল পালে বুলি ভাবিছোঁ। আৰু যদি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট, আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া চাওক, আমাৰ ঘৰত যে কপৌ ফুল লাগিছিলে, এয়া ফুলিছে, এয়া ক্লিপিংটো লগাই দিছোঁ ইয়াতে, চাওকচোন ধুনীয়া লাগিছেনে বাৰু, জনাব।